ভিডিঅ'লৈ আমাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ ভৰালী নামঘৰ, যিহেতুকে নতুন বছৰৰ প্ৰথম দিনটোতে আজি অলপ চাকি তাকি জ্বলাই অলপ বছৰটো মংগল কামনাৰ অৰ্থে আৰু আপোনালোকৰ বাবেও আশীৰ্বাদ বিচাৰি আমি ওলাইছোঁ ভৰালী নামঘৰলৈ। আৰু মই আগতে যোৱা নাই বাৰু ভৰালী নামঘৰ, এইবাৰ প্ৰথম যাম আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ, সেইকাৰণে ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰি লওঁ। আৰু শুভেচ্ছা জনাইছোঁ আপোনালোকক নৱবৰ্ষৰ, আপোনালোকৰ দিনবিলাক যেন ভালেৰে যায়, বছৰটো যেন ভাল হৈ যায় আৰু মংগল হওক, সুস্থ থাকক সকলো, তাৰে কামনা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। মই ভৰালী নামঘৰ যিহেতু গৈ আছোঁ, আপোনালোককো দেখাম, ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি গাড়ীত পেট্ৰল ভৰাব আহিছোঁ, ডিপুত ৰখি আছোঁ। এতিয়া আমি বেয়া চাউণ্ড হৈছে, ধুম 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 একেবাৰে ডিজে বাজিছে আৰু একদম আমাৰ গাড়ীলৈকে কঁপিছে, ইমানেই ডাঙৰ চাউণ্ড। ব'লা আগলৈ দিয়া, আমি পেট্ৰলটো ভৰাই লওঁ, তাৰপিছত আপোনালোকক আগলৈ দেখাই থাকিম ভিডিঅ'। আপোনালোকক ভৰালী নামঘৰলৈকে চাই থাকিব আপোনালোকে ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, এতিয়া আমি গৈ আছোঁ কলিয়াবৰ, যিহেতু ভৰালী নামঘৰটো আচলতে কলিয়াবৰৰ পৰা অলপ আগলৈ যাব লাগিব, নগাঁও ডিষ্ট্ৰিক্ট পৰিব। আমি তেজপুৰৰ পৰা যিহেতু গৈ আছোঁ, এতিয়া আমি পাম আমাৰ ভোমোৰাগুৰি ব্ৰিজ পাম, অলপ বাকী আছে। ভোমোৰাগুৰি ব্ৰিজৰ পৰা চিধা গৈ তাৰ পৰা আমি কলিয়াবৰ তিনিআলিত, তাৰপিছত আমি লেফ্ট টাৰ্ণ লৈ পেলাই আমি যোনটো কাজিৰঙা ৰোড সেইটো চাইডে যাব লাগিব ন। আচ্ছা, আগতে যোৱা নাই বাৰু, মই আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু তুমি কিবা এটা কৈ দিয়া, নতুন বছৰৰ শুভেচ্ছা। সকলোৱে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক, কুশলে থাকক, সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। এতিয়া আপোনালোকে চাই যাব ভিডিঅ'টো। আৰু ভৰালী নামঘৰ আহিলে আপোনালোক আহিব পাৰে, শান্ত পৰিৱেশ, শান্তি লাগে আৰু অলপ ভাল লাগে, মনটো এটা পবিত্ৰ পবিত্ৰ কিবা এটা অনুভৱ হয় নামঘৰ চামঘৰ মন্দিৰ আহিলে। আৰু বছৰটো প্ৰথম দিনটো আহিবলৈ পালেতো আৰু খুবেই ভাল লাগে, সেইকাৰণে ভাবিলোঁ আগতে অহাও নাই যিহেতু, আৰু আজি অকণমান ফ্ৰী পাইছোঁ, সেইকাৰণে ভাবিলোঁ কি অকণমান নামঘৰৰ পৰাই আহোঁ। বেছি সোনকালেও অহা নাই, অলপ দেৰিয়ে হ'ল আমাৰ, যিহেতু কালি অলপ পাৰ্টি চাৰ্টি আৰু অলপ খানা বানা আছিলে। আৰু খানা বানা এইটো কি বস্তু, খানা চানা আছিলে যিহেতু আমাৰ মালিকৰ ঘৰৰ লগতে। তাৰপিছত আমি খোৱা বোৱা, তাৰপিছত আকৌ ৰাতিপুৱা আৰু এটা অনুষ্ঠান আছিলে। আমাৰে কেইটামান ভাইটিয়ে চাইকেল ৰাইডৰ কাৰণে গৈছে তেজপুৰৰ পৰা দাৰ্জিলিঙলৈ, সিহঁতকো অকণমান এনকাৰেজ কৰিবৰ কাৰণে সিহঁতৰ ওচৰতো গ'লোঁ ৰাতিপুৱা, সিহঁতকো অলপ শুভেচ্ছা দি আহিলোঁ, গামোচা চামোচা এখন পিন্ধাই, যিহেতু অসমীয়া স্বাভিমান, সেইটোতো গামোচাখনটো লাগিবই। তেওঁলোকে সিহঁতক সেয়া কৰি তাৰ পৰা আহি অলপ কাম আছিল সেইখিনি কৰি তাৰপিছত ভাবিলোঁ নামঘৰলৈ আহোঁ। এতিয়া ৰেডি হৈ পেলাই আহিছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, এতিয়া আমি পালোহি আমাৰ ভোমোৰাগুৰি ব্ৰিজ, আমাৰে আহি যায় আৰু তেজপুৰৰ ওচৰৰে যেতিয়া আমাৰে আৰু। তাৰপিছত এতিয়া আমি ব্ৰিজৰ ওপৰত আপোনালোকক দেখাওঁ, এটা সুন্দৰ পৰিৱেশ। ইয়াতো এইফালে কেম্প ছাইডতো এইফালে আছে ব্ৰিজৰ তলত, সেইটো আপোনালোকক বাৰু মই ব্লগ কৰি দেখুওৱা নাই, এদিন দেখাম সেইটো কেম্প ছাইডত আহি পেলাই। আৰু ভোমোৰাগুৰি ব্ৰিজৰ তলতো আপোনালোকে আহিব পাৰে। আপোনালোকক অকণমান ব্ৰিজখন অলপ উপভোগ কৰিব দিওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, এতিয়া আমি কলিয়াবৰ তিনিআলি পাইছোঁহি। কলিয়াবৰ তিনিআলি পাই এতিয়া আমি লেফ্ট ছাইডে টাৰ্ণিং ল'ব লাগিব, আপোনালোকে চাই থাকিব। আমি কলিয়াবৰ তিনিআলি পাইছোঁহি, তাৰপিছত আপোনালোকক দেখুৱাই যাম। কলিয়াবৰ তিনিআলিৰ পৰা লেফ্ট ৰাইট বুলি ক'লোঁ নেকি? कोई बात नहीं है।
লেফ্ট সাইডে যাব লাগিব লেফ্ট সাইড যোৱাৰ পিছত আপোনালোকক আগলৈ দেখাই থাকিম কোনটো ৰাস্তাই যাব লাগিব সৰু ৰাস্তা এটা যাব লাগিব যিহেতু সোমাই যাব লাগিব অকমান আপোনালোকক দেখাই যাম আপোনালোকে চাই যাব ভিডিঅ'টো আৰু ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ ভিডিঅ'টো চাই যাওক বন্ধু-বান্ধৱীসকল এতিয়া আমি কলিয়াবৰ তিনিআলিৰ পৰা সিধাই আহি পেলাই প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ মান আহিব লাগে তাৰ পিছত আমি এটা হাটবৰ চাৰিআলি বুলি পায় প্ৰথম যোনটো চাৰিআলি হেতু চাৰিআলি নহয় হেতু কলেজ ৰোডৰ চাৰিআলি তা নেক্সট যোনটো চাৰিআলি হয় অলপ 3 কিলোমিটাৰ মান অহাৰ পিছত তাৰ পিছত আহি হেতু চাৰিআলিত আপোনাৰ ৰাইট সাইডে যায় আপোনাৰ ভৰালি নামঘৰ আৰু লেফ্ট সাইডে নাযাব আপোনালোকে লেফ্ট সাইডে যেহেতু ঘাটৰ ফালে যাব পাৰি সাগে হিল ঘাটৰ ফালে হেতু বেলেগ এটা ৰাস্তা আৰু ফালে বেলেগ জায়গাত যাব পাৰি ৰাইট সাইডে ভৰালি নামঘৰ ৰাস্তাত আপোনালোকে আহিব হেফালে গলে আৰু বেছি দূৰ নাথাকে প্ৰায় 2 মিনিট 3 মিনিট মান থাকিব তাৰ পিছত আপোনালোকে ভৰালি নামঘৰ পাব এতিয়া আমি গৈ আছো আপোনালোকে ভিডিঅ'টো হেখলৈকে চাব মই নামঘৰ ভাগো দেখাম ঠিক আছে তেনেহলে চাই থাকিব বন্ধু-বান্ধৱীসকল এতিয়া আমি আহি পাইছো হে তাৰপিছত আপোনালোকে সময় অহাৰ পিছত লেফ্ট সাইডে ল'ব লাগিব এই ডাঙৰ এনেকা গছ দেখিব আৰু ইয়াতে দিগদাৰ নাই বাৰু গোটেইখিনি নাম লিখি সাইনবোৰ্ড মৰা আছে লেফ্ট সাইডে দি আপোনালোকে সোমাব অকমান সৰু ৰাস্তা এটা দি তাৰ পিছত আপোনালোকে পাব নামঘৰটো ধুনীয়া পৰিৱেশ এটা গাঁৱলীয়া পৰিৱেশ চাৰিওফালে খেতি পথাৰ মানুহৰ নিজৰ বাৰীত আৰু আপোনালোকে চাব পাৰে এটা নাৰিকলৰ পুৰা গছ মানে নাৰিকল গছ সম্পূৰ্ণ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে নাৰিকলৰ গছ প্ৰত্যেক ঘৰতে মানে নাৰিকল গছ ফুল গছ মানে ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশ আৰু মানুহখিনি মানে কোনো মানে হেৰি নহয় ইমানকণ জায়গা থাকিলেও বাৰীখনত ধুনীয়াকে খেতি পথাৰ কৰিছে ভাল লাগিছে জায়গাখিনি দেখি চবফালে ফুল মানুহখিনি বহুত মানে কৰ্মী টাইপ এনেকুৱা লাগিছে মানে এনেই থাকি বেয়া পায় কাম বন কৰি থাকি ভাল পায় ঘৰতে ধুনীয়াকে ৰাখিছে এফালে পথাৰ এখন আছে আৰু ধুনীয়া এইফালে বুঢ়া পাহাৰটো দেখা পাই আছে চাব পাৰে আপোনালোকে বুঢ়া পাহাৰটো অলপ জিলিকি আছে এইফালে সেয়া চাব পাৰে পাহাৰটো জিলিকি আছে এইফালে এখন পথাৰ ধুনীয়া ধাননি পথাৰ চাই থাকিব আপোনালোকে ভিডিঅ'টো এয়া চাব ৰাইজ আহিছে বহুতখিনি যেহেতু নতুন বছৰ নতুন প্ৰথম দিন সেইকাৰণে ৰাইজসকল সকলোৱে আশীৰ্বাদ ল'বলৈ আহিছে আমি গাড়ী চাগে আগলৈ নিব নোৱাৰিম নেকি নে এই ছাইডতে ৰাখিব লাগিব গাড়ী মটৰ বহুত আছে বাৰু এই ছাইডতে থোৱা দিগদাৰ হ'ব পিছত সেইফালে ঘূৰাবগৈ নোৱাৰিম বুজিছা এতিয়া আমি শৰাই চৰাই লৈ পেলাই আহি আছোঁ দেখাই দিয়া চাকি লৈছোঁ এতিয়া চাকি জ্বলাম আৰু শৰাই ভাগো আগবঢ়াম আপোনালোকে চাই থাকিব নামঘৰ ভাগ দেখাই যাম আপোনালোকক ভালদৰে যথেষ্ট মানুহ আছে এতিয়া দেৰি হ'ব বুলি কিন্তু দেৰিও হোৱা নাই মানুহ আহিয়ে আছে যিহেতু ডাঙৰ নামঘৰ দিনটো আহিয়ে থাকে মানুহে বহুত দূৰৰ পৰা দেৰিলৈকে আহিয়ে থাকে চোৱা এইফালে
আহি পাইছোঁহি নামঘৰৰ ভিতৰ ভাগত। ধুনীয়াকৈ নাম প্ৰসংগ কৰি আছে ভিতৰত, আৰু আমি এতিয়া চাকি তাকি জ্বলাই লওঁ ধুনীয়াকৈ। তাৰপিছত আপোনালোকক চাৰি চাইডটো দেখাম। বছৰৰ এই দিনটোত এটা নথৈ আনন্দিত হৈছোঁ আপোনালোকক ইয়াত দেখিবলৈ যথেষ্ট ভক্ত প্ৰাণ ৰাইজ আহিছে দূৰ দূৰণিৰ পৰা এনেধৰণৰ ইয়াতে উপস্থিত হৈ ভগৱানৰ ওচৰত আজি প্ৰথমটো দিন বছৰৰ যিটো 2022 চনৰ প্ৰথমটো দিনত এইদৰে নৱবৰ্ষক এইদৰে আদৰিছে। আৰু আদৰা এটা দৃশ্য মই দেখুৱাইছোঁ, যথেষ্ট অগণন ভক্ত আহিছে দূৰ দূৰণিৰ পৰা, আৰু আপোনালোককো দেখুৱাবলৈ পাই যথেষ্ট আমি সুখী হৈছোঁ। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইয়াত শৰাই দিয়া হয়, ইয়াত 30 টকা এটা ৰাইজে দিব ধুনীয়াকৈ। শৰাই ইয়াত ৰিচিভ কৰিব আহিব, ধুনীয়াকৈ ৰিচিভ দিব, আৰু আপোনালোকে শৰাই লৈ আহিব পাৰে। ইয়াত শৰাই আনি ইয়াত জমা দিব, জমা দি নিজৰ যি প্ৰসাদ সেই প্ৰসাদ গ্ৰহণ কৰিব পাৰিব, নহয় জানো? আপোনালোকে যদি আমি বাৰু চাকি তাকি দিলোঁ, গোটেইখিনি হৈ গ'ল। চাকি দিয়াৰ পিছত আমাৰ শৰাই ভাগ আছিলে, শৰাই ভাগো আমি আগবঢ়াই দিলোঁ। দিয়াৰ পিছত তেওঁলোকে এটা ৰিচিপ্ট দিয়ে, 30 টকা এটা ৰিচিপ্ট ল'ব লাগে। ৰিচিপ্টটো লৈ পেলাই পিছত অলপ সময় ৰখিব লাগিব প্ৰসাদৰ কাৰণে। এতিয়া আপোনালোকে অলপ ইফালে ইফালে দেখাওঁ পৰিৱেশটো, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বন্ধু বান্ধৱীসকল, এতিয়া আমি পিছফালে আহিছোঁ। পিছফালে এটা ঘৰ আছে বাৰু, সেইটো দেখাম আপোনালোকক। আৰু এটা পিছফালে ডাঙৰ এটা ফিচাৰী আছে, তাত চাগে মাছ চাছ কিবা কিবি আছে চাগে। এই কমিটিৰ ফালৰ পৰা চাগে কিবা ব্যৱস্থা কৰিছে তাতে মাছ কাছ কিবা কিবি থকা। আমি আপোনালোকক দেখাম ফিচাৰীটো, আৰু চাৰি চাইডটো আপোনালোকক দেখাই আছোঁ বাৰু, চাই থাকিব আপোনালোকে ভিডিঅ'টো। ভিতৰতে দোকান চোকান ধৰি কিবা কিবি আছে। আমি পিছফালে দোকান এখনত আহিলোঁ, গাখীৰ চাহ একাপ খাই দিওঁ গৰম গৰম। বন্ধু বান্ধৱীসকল, এতিয়া নামঘৰৰ নাম প্ৰসাদ বিতৰণ গোটেইখিনি সম্পূৰ্ণ শেষ হৈছে। এয়া মানুহখিনি গোটেইখিনি ওলাই আহিছে ঘৰলৈ, ৰাইজসকল সকলোৱে প্ৰসাদ গ্ৰহণ কৰি এতিয়া চব ঘৰে ঘৰে গৈছে, আৰু আমিও যাওঁ। ইমানেই আৰু ভিডিঅ'টো। যোনসকল ভৰালী নামঘৰ অহা নাই তেওঁলোক ভৰালী নামঘৰ আহিব পাৰে। এটা খুব সুন্দৰ শান্তি পৰিৱেশ, এটা পবিত্ৰ পৰিৱেশ, ভাল লাগিব মনটো আহিলে। মানে ভিডিঅ'টো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।